নলবাৰী মোকালমোৱাত শিশু সহিতে শোকাবহ মৃত্যুক আঁকোৱালি ল'লে দুজনে। মোকালমোৱা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং বৰতলাত বাঢ়নী পানীত নাও ডুবি শিশু সহিতে দুজন মৃত্যুমুখত পৰে। মোকালমোৱাৰ কালাৰদিয়া অঞ্চলৰ পৰা আজি বিয়লি ভাগত এখন টুলুঙা নাৱেৰে শিশুসহ ৮জনকৈ লোক বৰতলা গাঁৱলৈ আহিছিল। বৰতলাৰ পৰা কালাৰদিয়ালৈ উভতি গৈ থকা অৱস্থাত কালাৰদিয়া নৌ পাওঁতেই সংঘটিত হয় নাও দুৰ্ঘটনা। টুলুঙা নাওখনত পানী সোমাই মুহূৰ্ততে ডুবি যায় দ ঠাইত। নাওখনত থকা শিশুসহ আটাইকেইজন লোক পানীত পৰি যোৱাত ৬জন লোক সুস্থ অৱস্থাত পানীৰ পৰা উঠি ৰাখে যদিও এগৰাকী শিশুসহ আন এটি কিশোৰ অঞ্চলটোৰ ৰাইজে পানীৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰে। দুয়োজনকে ততাতৈয়াকৈ মোকালমোৱা মহকুমা চিকিৎসালয়লৈ নিয়া হয় যদিও দুয়োজনকে চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ লগে লগে পৰিয়ালত হাহাকাৰ লাগি উঠে। ঘৰত যাই থকাৰ সময়ত টুলুঙা নাৱেৰে ৮জনমান মানুহ আছিল। নাওটো তাৰমানে ডুব যায়, অলপ জেগা যাই কিনে ডুব যোৱাৰ ফলত গোটেইকেইটা মানুহ পানীত পৰি যায়। পানীত পৰি যোৱাৰ পিছত কিবা কিবিকে তাৰে ৬জনমান উঠি যায় আৰু 2জনমান পানীত পৰি থাকে। আমি গাঁৱৰ মানুহ আহি কিনে কিবা কিবি বিচাৰ উলিয়ালোঁ। দুজন মেডিকেলত আনিলোঁ। মেডিকেলত অনাৰ পিছত এই ডাক্তৰে চালাক, ডাক্তৰে ভালকৈ একো চোৱা নাই। জনামতে ডাক্তৰে ভালকৈ একো চোৱা নাই, চাইছে হাতেদি লাৰি চাইছে, এই ডাইৰেক্ট চিনিত হ'ল। মৃত কিশোৰজন 16 বছৰীয়া আছৰাফুল আলী আৰু আনগৰাকী 5 বছৰীয়া মাৰিফা খাতুন বুলি জানিব পৰা গৈছে। দুয়োৰে ঘৰ মোকালমোৱাৰ কালাৰদিয়া গাঁৱত। ইতিমধ্যে ঘটনাস্থলীত বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰৰ বিষয়া কৌস্তুভ ৰায় উপস্থিত হৈ সমগ্ৰ ঘটনাটোৰ বুজ লৈছে। বৰতলা হাইস্কুল চকৰ দক্ষিণ চাইডে গাঁওখনৰ নাম কি? ল'ৰাজনৰ নাম আছৰাফুল, ছোৱালীটোৰ নাম মাৰুফা। ল'ৰাটো কিমান বয়স হ'ব? 15 বছৰ। ছোৱালীটো 5 বছৰ। বৰক্ষেত্ৰীৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট, অসম ভইচ।